বিপি কুকিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি বনাবলৈ লৈছোঁ মাছৰ আঞ্জা। তাৰ কাৰণে লৈছোঁ ফুলকবি, আলু, বিলাহী আৰু মাছ। আহকচোন আমি বনাবলৈ যাওঁ। আজি আমি নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি বনাবলৈ লৈছোঁ মাছ, ফুলকবি, বিলাহী, আলু দি পেলাই জোল। তাৰ বাবে লৈছোঁ সৰিয়হ অলপ, পাঁচফোৰণ আধা চামুচ, জলকীয়া 3টা ফালি লৈছোঁ, হালধি 1 চামুচ আৰু নিমখ আন্দাজমতে। আহকচোন আমি এতিয়া বনাবলৈ যাওঁ। ফুলকবিখিনি অলপ বইল কৰি লৈছোঁ। এতিয়া ছিজন নহয়, সেইকাৰণে অলপ নিমখ দি পেলাই আধা বইল কৰি লৈছোঁ। এয়া আমি গেছ জ্বলাইছোঁ, কেৰাহীখন পাতিলোঁ। এতিয়া তেল দিম। এয়া মাছত নিমখ হালধি দি দিলোঁ। এতিয়া মাছখিনি সানি লওঁ। যিহেতু আমাৰ তেল গৰম হোৱা নাই, মাছখিনিকে মই নিমখ হালধি দি পেলাই ভালকৈ লৰাই লৈছোঁ। যিহেতু আমাৰ তেলখিনি গৰম হোৱা নাই, নিমখ আৰু হালধি দি পেলাই মই মাছখিনি সানি লৈছোঁ। এয়া আমাৰ তেল গৰম হ'ল, এয়া মাছ দি গৈছোঁ। এয়া আমাৰ মাছখিনি তুলিছোঁ কেৰাহীৰ পৰা। এয়া প্ৰথমে পাঁচফোৰণখিনি দিছোঁ, সৰিয়হখিনি দিছোঁ, জলকীয়াকেইটা দি দিছোঁ, নিমখ দিছোঁ, হালধিখিনি দি দিছোঁ। এতিয়া আলুখিনি দি দিছোঁ আৰু লগত বিলাহীখিনি দি দিছোঁ। ফুলকবিখিনি পিছত দিম, বইল কৰি থোৱা আছে যে, সেইকাৰণে মাছৰ লগতে ফুলকবিখিনি দিম। এতিয়া এইখিনি ভালকৈ লৰাই গাপ খাবলৈ দিওঁ, আলু আৰু বিলাহী সিজিবৰ কাৰণে। এতিয়া ঢাকনখন লগাই দিওঁ, চিম কৰি দিছোঁ। এয়া আমাৰ আলু আৰু বিলাহী সিজিলে, তাতে বইল কৰি থোৱা ফুলকবিখিনি এতিয়া দি দিম। এতিয়া গেছটো বঢ়াই দিছোঁ। অলপ মজাই লওঁ ভালকৈ।
ভালকৈ ভাজি ল'লোঁ ফুলকবি গোন্ধটো মৰিলে এতিয়া ইয়াতে মাছখিনি দি দিম এতিয়া লাহে লাহে লৰাই দিম তাৰপিছত পানী দিম এতিয়া ইয়াত অলপ কুহুমীয়া গৰম পানী দি দিছোঁ দি পেলাই উতলটো আহিলে আৰু অফ কৰি দিম আৰু এতিয়া আমি মাছখিনি সাৰ্ভ কৰি দেখুৱাম বনাই এটালোঁ এই আপোনালোকৰ আগত আমি দেখুৱাইছোঁ বনাই খাবচোন আপোনালোকে চবেই বনাই খায় এইটো কমন ডিছে হয় কিন্তু হ'লেও আৰু আপোনালোকৰ আগত বনাই দেখুৱাইছোঁ আপোনালোকে ভাল পায় বেয়া পায় আমাক জনালে ভাল হ'ব টেঙাটোত আৰু একো মা মছলা নপৰে নহয় জানো যদি আমাৰ ৰেচিপিটো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ কমেণ্টবোৰ পাই আমাৰ ভাল লাগে কমেণ্টত জনাব কেনেকুৱা বনাইছোঁ